সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্টলৈ। মোৰ আগৰ কেইটা ভিডিঅ' আপোনালোকে সকলোৱে নিশ্চয় চালে আৰু যিসকলে চোৱা নাই এবাৰ চাব। আজি মই পুনৰ আপোনালোকৰ বাবে 2021 চনত হৈ যোৱা Ctet পৰীক্ষাৰ অসমীয়া ভাষাৰ LP ছেকশ্যনৰ প্ৰশ্ন কাকতখন লৈ আহিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াৰে প্ৰথম প্ৰশ্নটি আপোনালোকৰ বাবে এটা গদ্যাংশ আগবঢ়াইছে আৰু এই গদ্যাংশটো আপোনালোকে এবাৰ চাই ল'ব। সকলোৱে নিশ্চয় এবাৰ চালে। আহক তেন্তে প্ৰশ্নকেইটা সমাধান কৰোঁ। ইয়াত প্ৰথম প্ৰশ্নটি দিছে, তলত উল্লেখ কৰা গছবোৰৰ ভিতৰত দুবিধ ওক গছ হৈছে আৰু ইয়াৰ অপশ্যন কেইটা দিছে। অপশ্যন 1 ৰডোড্ৰেণ্ডন আৰু পপুলাৰ, অপশ্যন 2 উইপিং ইলু আৰু পপুলাৰ, অপশ্যন 3 হৰল আৰু ৰডোড্ৰেণ্ডন আৰু অপশ্যন 4 দিছে হিংপু আৰু হিংমু। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 হিংপু আৰু হিংমু। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, সাগৰ পৃষ্ঠৰ পৰা 5-6 হাজাৰ ফুট ওপৰত অৱস্থিত পাহাৰীয়া গাঁওখনৰ নাম। অপশ্যন কেইটা দিছে। অপশ্যন 1 জগং, অপশ্যন 2 ব্লাপচাৰ, অপশ্যন 3 জাংগু আৰু অপশ্যন 4 বিলু। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 জগং। ইয়াৰ পাছৰ প্ৰশ্নটি, শস্যবিলাক চপাই লোৱাৰ পাছত পথাৰবিলাক ভৰি পৰে দূৰৈ খুঁটিৰ পৰা গাঁৱলৈ উভতাই অনা ঘৰচীয়া জন্তুৰে। তাৰপিছত উদ্ধৃত বাক্যটোৰ ৰেখাংকিত শব্দটো হৈছে, ৰেখাংকিত ঘৰচীয়াটোত ৰেখাংকিত কৰা আছে। ইয়াৰ ৰেখাংকিত শব্দটো হৈছে, ঘৰচীয়াটো কি শব্দ সুধিছে। আৰু ইয়াৰ অপশ্যন কেইটা দিছে। অপশ্যন 1 তদ্ধিত প্ৰত্যয়, অপশ্যন 2 স্ত্ৰী প্ৰত্যয়, অপশ্যন 3 কৰ্মধাৰয় সমাস আৰু অপশ্যন 4 ব্যঞ্জন সন্ধি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 তদ্ধিত প্ৰত্যয়। তদ্ধিত প্ৰত্যয়ৰ বিষয়ে হয়তো আপোনালোকে জানে, হ'লেও মই থুলমূলকৈ কৈ দিছোঁ। ধাতু বা প্ৰতিপাদিকৰ পাছত অৰ্থাৎ মূল শব্দ এটাৰ পাছত যদি অন্য এটা শব্দ যোগ হয়, এটা নতুন শব্দৰ সৃষ্টি হয়, সেয়াই তদ্ধিত প্ৰত্যয় বুলি কয়। যেনে ঘৰ যোগ চিয়া, ইয়াত যোগ হয় ঘৰচীয়া হৈছে, সেইবিলাক শব্দ তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। আৰু ইয়াৰ পাছৰ প্ৰশ্নটি হৈছে, তলত উল্লেখ কৰা শব্দকেইটাৰ কোনটো জতুৱা ঠাঁচৰ উদাহৰণ। তলত উল্লেখ কৰা শব্দকেইটাৰ কোনটো জতুৱা ঠাঁচ বুলি কৈছে। অপশ্যন কেইটা দিছে। অপশ্যন 1 বিপদ সংকুল, অপশ্যন 2 তৰ্জন গৰ্জন, অপশ্যন 3 হুনবুলীয়া, অপশ্যন 4 লঠঙা। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 তৰ্জন গৰ্জন। পৰৱৰ্তী প্ৰশ্ন, দুফুলা উপত্যকাত অৱস্থিত জগং বা যি গাঁৱৰ পূব দিশত থকা পাহাৰটো হৈছে। ইয়াৰ অপশ্যন কেইটা দিছে। অপশ্যন 1 ব্লাপাচাৰ, অপশ্যন 2 চিপিক, অপশ্যন 3 বিলু, অপশ্যন 4 জাংগু লু। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 চিপিক। পৰৱৰ্তী প্ৰশ্ন, পৰিধান শব্দটোৰ অৰ্থ হৈছে, পৰিধান শব্দটোৰ অৰ্থ সুধিছে। আৰু ইয়াৰ অপশ্যন কেইটা দিছে। অপশ্যন 1 পোচাক বা পিন্ধা, অপশ্যন 2 এবিধ ধান, অপশ্যন 3 প্ৰধান আৰু অপশ্যন 4 দিছে অস্ত্ৰ শস্ত্ৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব
আপোনালোক সকলোৱে জানেই অপশ্যন 1 পোচাক বা পিন্ধা আৰু ইয়াৰ পাছৰ প্ৰশ্নটি হৈছে লেখকৰ গাঁৱৰ মানুহবোৰে আগৰ দৰে কি কৰিবলৈ এৰি দিয়া বুলি উল্লেখ কৰিছে ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 মাকৈ কণী ধান আদি শস্য লগাবলৈ অপশ্যন 2 গৰু ঘোঁৰা আদি ঘৰচীয়া জন্তু পুহিবলৈ অপশ্যন 3 মাকৈ কণী ধান আদি খাবলৈ অপশ্যন 4 বাৰিষা বা গ্ৰীষ্ম ঋতুত নদী পাৰ কৰি যাত্ৰা কৰিবলৈ আৰু ইয়াত শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 মাকৈ কণী ধান আদি শস্য লগাবলৈ এৰি দিয়া বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পাছৰ প্ৰশ্নটি লেখকৰ মাতৃভাষাত চাক অদুক খু অদুকৰ অৰ্থ হৈছে চাক অদুক খু অদুকৰ অৰ্থ অপশ্যন কেইটা দিছে অপশ্যন 1 দুকুল টকা নদী অপশ্যন 2 বিপদসংকুল পাহাৰ বিপদসংকুল নদী অপশ্যন 3 কাঁইটীয়া বন পিছল শিল অপশ্যন 4 হেৰেঙা হাবি কাঁইটীয়া বন আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 বিপদসংকুল পাহাৰ বিপদসংকুল নদী ইয়াৰ পৰৱৰ্তী প্ৰশ্ন লেখকৰ গাঁওখনৰ অৱস্থিতি সম্পৰ্কে তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় লেখকৰ গাঁওখনৰ অৱস্থিতি সম্পৰ্কে তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় বুলি সুধিছে আৰু ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 গাঁওখন পাতসৰা অঞ্চলত অৱস্থিত অপশ্যন 2 গাঁওখন ওখ ওখ পাহাৰেৰে পৰিবেষ্টিত অপশ্যন 3 দুখন নদী গাঁওখনৰ মাজেৰে বৈ গৈছে আৰু অপশ্যন 4 গাঁওখন অল্প এঢলীয়া ভূমিত অৱস্থিত আৰু ইয়াৰ কোনটো উক্তি শুদ্ধ নহয় বুলি ক'লে ইয়াৰ অপশ্যন শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 দুখন নদী গাঁওখনৰ মাজেৰে বৈ গৈছে আচলতে দুখন নৈ গাঁওখনৰ মাজেৰে বৈ যোৱা নাই এখন নৈ গাঁওখনৰ কাষেৰেহে বৈ গৈছে সেইটো কাৰণে কোনটো উক্তি শুদ্ধ নহয় বুলি ক'লে অপশ্যন 3টো হ'ব ইয়াৰ পৰৱৰ্তী প্ৰশ্নত আপোনালোকক 100ৰ পৰা 105লৈ এটি পদ্যাংশ আগবঢ়াইছে আৰু তাত পদ্যাংশটোৰ প্ৰশ্ন আছে আৰু আপোনালোকে এবাৰ এই পদ্যাংশটো চাই ল'ব আহক তেন্তে প্ৰশ্নসমূহৰ মাজলৈ আহোঁ ইয়াৰ প্ৰথম প্ৰশ্নটি দিছে হলাহল শব্দটোৰ সমাৰ্থসূচক শব্দটো হৈছে ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 অমৃত অপশ্যন 2 গৰল অপশ্যন 3 জুলুকা জুলুকে আৰু অপশ্যন 4 নীলকণ্ঠ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 গৰল হলাহল শব্দটোৰ সমাৰ্থক শব্দ গৰল পৰৱৰ্তী প্ৰশ্ন কবিয়ে কিহৰ বিষ এতিয়াও উপশম হোৱা নাই বুলি কৈছে কবিয়ে কিহৰ বিষ এতিয়াও উপশম হোৱা নাই বুলি কৈছে ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 তীব্ৰ বিষ পানৰ বিষ অপশ্যন 2 বেদনাৰ অস্ত্ৰৰ আঘাতৰ বিষ অপশ্যন 3 দাবাগ্নি দহনৰ বিষ আৰু অপশ্যন 4 শক্তিশালৰ বিষ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 শক্তিশালৰ বিষ পৰৱৰ্তী প্ৰশ্ন কবিয়ে কি বুকু পাতি সামৰি লৈছে ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 বেদনাৰ সকলো অস্ত্ৰৰ আঘাত অপশ্যন 2 শক্তিশালৰ আঘাত অপশ্যন 3 দাবাগ্নিৰ দহন অপশ্যন 4 শূন্যতাৰ সকলো হাহাকাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 বেদনাৰ সকলো অস্ত্ৰৰ আঘাত পৰৱৰ্তী প্ৰশ্ন আৰু কিয় তিক্ত ব্যাথা ৰিক্ত হৃদয়ত ঢালি দিলা তীব্ৰ হলাহল উদ্ধৃত শাৰীটোত কবিতাৰ কি কাব্যিক উপাদানৰ প্ৰয়োগ হৈছে ইয়াৰে অপশ্যন কেইটা দিছে অপশ্যন 1 দিছে উপমা অপশ্যন 2 দিছে চিত্ৰকল্প অপশ্যন 3 দিছে ৰূপক আৰু অপশ্যন 4 দিছে অনুপ্ৰাস আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 অনুপ্ৰাস পৰৱৰ্তী প্ৰশ্ন কবিৰ হিয়াধুনি কেতিয়া কোলাহল উঠিছিল ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 কবিৰ জীৱনৰ বিয়লি বেলাত অপশ্যন 2 আবেলি পৰত অপশ্যন 3 দিন আৰু ৰাতিৰ সন্ধিক্ষণত অপশ্যন 4 কবিৰ হৃদয় ভংগ হোৱাৰ পৰত আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 কবিৰ জীৱনৰ বিয়লি বেলাত পাছৰ প্ৰশ্নটি কবিৰ প্ৰাণৰ নিবিড় নীৰৱতা কোনে ভাঙি দিছিল অপশ্যন কেইটা দিছে অপশ্যন 1 কবিৰ নিসংগতাই অপশ্যন 2 কাৰুণ্য আৰু হতাশাই অপশ্যন 3 হিয়া ধুনি উঠা কোলাহলে অপশ্যন 4 কবিৰ হৃদয় দেৱতাই
আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 কবিৰ হৃদয় দেৱতাই ইয়াৰ পাছৰ প্ৰশ্নকেইটিলৈ আহিছোঁ ব্যাকৰণ শিকোৱাৰ এটা ফলপ্ৰসূ পদ্ধতি বা উপায় হৈছে ব্যাকৰণ শিকোৱাৰ এটা ফলপ্ৰসূ পদ্ধতি বা উপায় হৈছে অপশ্যন কেইটা দিছে অপশ্যন 1 উদাহৰণৰ সৈতে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা অপশ্যন 2 পাঠ এটা অনুবাদ কৰাৰ লগে লগে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা অপশ্যন 3 নিৰ্দিষ্ট ব্যাকৰণৰ কিতাপৰ পৰা ব্যাকৰণৰ নিয়ম শিকোৱা অপশ্যন 4 ব্যাকৰণৰ নিয়মবোৰ বিচাৰি উলিয়াব পৰাকৈ প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ব্যাকৰণৰ নিয়মবোৰ বিচাৰি উলিয়াব পৰাকৈ প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা অপশ্যন 4 ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিছোঁ সামাজিক আদান প্ৰদানৰ ধাৰণাটো নিম্নোক্ত কোনজনৰ সৈতে সম্পৰ্কিত সুধিছে ইয়াৰে অপশ্যন কেইটা দিছে অপশ্যন 1 পানিনি অপশ্যন 2 স্কিনাৰ অপশ্যন 3 দিছে ভাইগটস্কি অপশ্যন 4 দিছে কোহলবাৰ্গ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 ভাইগটস্কি পৰৱৰ্তী প্ৰশ্ন তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণত সহায় কৰে তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণ কৰাত সহায় কৰে সুধিছে অপশ্যন কেইটা দিছে অপশ্যন 1 শিশুটোৱে বেছিকৈ কথা কোৱাৰ অনুমতি নোপোৱা ঘৰুৱা পৰিৱেশ এটা অপশ্যন 2 ঘৰ আৰু ঘৰৰ আশে-পাশে ডাঙৰে কথা পতা শুনা অপশ্যন 3 দিছে শিশুটোক শুদ্ধ বাক্য আওৰাবলৈ দিয়া আৰু অপশ্যন 4 দিছে আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিয়া ইয়াত শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 আন শিশুৰ সৈতে শিশুক খেলিবলৈ দিয়া এনেও সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিশুৰ সৈতে বা সমনীয়াৰ সৈতে বেছি সময় কটাবলৈ দিলে তেওঁলোকে অতি সহজে তেওঁলোকৰ ভাষা এটা বা কিবা ভাষা এটা শিশুটো যদি অন্য জনগোষ্ঠীৰ লোকো হয় তেওঁলোকৰ ভাষাটো তেওঁলোকে আহৰণ কৰে তেনেদৰে আপোনালোকে মন কৰিব পাৰে যে আজিকালি বিদ্যালয়ত শিক্ষকসকলে যদি শিশুসকলৰ লগত হিন্দীতে কথা পাতে তেওঁলোকে অতি সোনকালে তেওঁলোকে সেই হিন্দী ভাষাটো তেওঁলোকে অৰ্জন কৰি ল'ব পাৰে সেই তেনেদৰে ইয়াত শুদ্ধ উত্তৰটি হ'ব আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিলে শিশু এটাই ভাষা অতি সহজে আহৰণ কৰিব পাৰে আৰু পৰৱৰ্তী প্ৰশ্নটি হৈছে কেনেধৰণৰ পৰিৱেশত শিশুৱে স্বাভাৱিকভাৱে ভাষা আহৰণ কৰে কেনেধৰণৰ পৰিৱেশত শিশুৱে স্বাভাৱিকভাৱে ভাষা আহৰণ কৰে ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 এটা সময়ত কেৱল এটা ভাষাৰ সৈতে শিশুটোক পৰিচয় কৰালে অপশ্যন 2 আশপাশৰ নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিৱেশৰ সৈতে শিশুটোক পৰিচয় কৰালে অপশ্যন 3 বিশেষত্ব বৈদ্যুতিক আৰু ছপা মাধ্যমৰ পৰিৱেশত আৰু অপশ্যন 4 দিছে ভাষা এটাৰ গঠন শিকালে আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 আশে-পাশে হ'ব লাগিছিলে আশপাশৰ নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিৱেশৰ সৈতে শিশুটোক পৰিচয় কৰালে শিশু এটাই অতি স্বাভাৱিকভাৱে ভাষা এটা আহৰণ কৰিব পাৰে ইয়াৰ পাছৰ প্ৰশ্নটি পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি সুধিছে অপশ্যন কেইটা দিছে অপশ্যন 1 পাঠটোত থকা প্ৰতিটো শব্দ পঢ়া অপশ্যন 2 জ্যোতিচিহ্নবোৰত মনোযোগ দিয়া অপশ্যন 3 লিখিত পাঠটোত অৰ্থ বুজি পোৱা আৰু অপশ্যন 4 শুদ্ধ উচ্চাৰণৰ সৈতে পাঠটো ডাঙৰকৈ পঢ়া আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব লিখিত পাঠটোত অৰ্থ বুজি পোৱা অৰ্থ এটা বুজি পালেহে পাঠটো তেওঁলোকে ভালদৰে তাত থকা খুটি নাটি মাৰি সকলোখিনি বুজি পাব আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্ন তলত উল্লেখ কৰা কোনটো ভাষা শিক্ষণৰ উদ্দেশ্য নহয় তলত উল্লেখ কৰা কোনটো ভাষা শিক্ষণৰ উদ্দেশ্য নহয় বুলি সুধিছে আৰু ইয়াৰ অপশ্যন কেইটা অপশ্যন 1 বোধগম্য হোৱাকৈ পঢ়িব পৰা হোৱা অপশ্যন 2 গুৰুত্বৰ সৈতে বা কষ্ট কৰি ধাৰণাৰ প্ৰকাশ অপশ্যন 3 শুনাখিনি বুজি পোৱা হোৱা আৰু অপশ্যন 4 যুক্তিসংগত লিখনৰ বিকাশ ইয়াত ভাষা শিক্ষণৰ উদ্দেশ্য নহয় বুলি যিহেতুকে সুধিছে সেই ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 গুৰুত্বৰ সৈতে বা কষ্ট কৰি ধাৰণাৰ প্ৰকাশ ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিছোঁ নিম্নলিখিত কোনটোৰ সৈতে ধ্বনিতাত্ত্বিক সজাগতা অতি বেছিকৈ সম্পৰ্কিত ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 শ্ৰৱণ ক্ষমতা অপশ্যন 2 কথন ক্ষমতা অপশ্যন 3 পঠন ক্ষমতা অপশ্যন 4 লিখন ক্ষমতা আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 পঠন ক্ষমতা
পৰৱৰ্তী প্ৰশ্ন নোম চমস্কিয়ে বিশ্বাস কৰে যে শিশুৱে ভাষা ড্ৰেছ কৰাৰ এক জন্মগত ক্ষমতা থাকে নোম চমস্কিয়ে বিশ্বাস কৰে যে শিশুৱে ভাষা ড্ৰেছ কৰাৰ এক জন্মগত ক্ষমতা থাকে আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব শিশু এটাই ভাষা আহৰণ কৰাৰ এক জন্মগত ক্ষমতা থাকে অপশ্যন 1 ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত ভাষা দক্ষতা কেনেদৰে শ্ৰেণীকোঠাত এজন শিক্ষকে শিকোৱা উচিত বুলি সুধিছে অপশ্যন কেইটা দিছে অপশ্যন 1 অনুকৰণৰ দ্বাৰা অপশ্যন 2 একাকিত্বত অপশ্যন 3 পুংখানুপুংখ বিৱৰণ তথা ব্যাখ্যাৰ জৰিয়তে অপশ্যন 4 সংগঠিত ধৰণেৰে আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 সংগঠিত ধৰণেৰে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন এগৰাকী শিক্ষকে শিকাৰুক ছবি আঁকি ৰং কৰিবলৈ উৎসাহিত কৰিছে এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে ড্ৰেছ এগৰাকী শিক্ষকে নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ছবি আঁকিবলৈ শিকিছে গৈছে শিকাৰু সকলক ছবি আঁকিবলৈ উৎসাহিত কৰিছে এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰিছে সুধিছে অপশ্যন দিছে ইয়াত অপশ্যন 1 শ্ৰেণীকোঠাটো নীৰৱ হৈ থাকিবৰ কাৰণে শিকাৰুসকলক ব্যস্ত ৰাখিছে অপশ্যন 2 শিকাৰুহঁতৰ সূক্ষ্ম মটৰ ক্ষমতা যিটো মটৰ স্কিলৰ বিকাশ কৰিছে অপশ্যন 3 উদীয়মান শিশু শিল্পীক সুযোগ দিছে আৰু অপশ্যন 4 সাধাৰণভাৱে শিকাৰুক কাৰ্য এটাত জড়িত কৰিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 শিকাৰুহঁতৰ সূক্ষ্ম মটৰ ক্ষমতা মটৰ স্কিলৰ বিকাশ কৰিছে পৰৱৰ্তী প্ৰশ্ন তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছিকৈ সহায় কৰে তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছিকৈ সহায় কৰে বুলি সুধিছে ইয়াৰে অপশ্যন কেইটা দিছে অপশ্যন 1 এককভাৱে আৰু সমবেতভাৱে কবিতা আবৃত্তি কৰে অপশ্যন 2 চৰিত্ৰ ৰূপায়ণৰ খেল বা নাটক ৰোল প্লেত অংশগ্ৰহণ কৰা অপশ্যন 3 শিক্ষকৰ লগে লগে সমবেত স্বৰত পাঠ্যপুথিৰ পাঠ এটা আওৰোৱা অপশ্যন 4 শিক্ষকৰ লগে লগে শব্দবোৰৰ শুদ্ধ উচ্চাৰণ সমবেত স্বৰত অনুশীলন কৰা আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 চৰিত্ৰ ৰূপায়ণৰ খেল বা নাটক ৰোল প্লেত অংশগ্ৰহণ কৰা পৰৱৰ্তী প্ৰশ্ন তৃতীয় শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্ৰম অনুসাৰে সজাবলৈ দিছে শিক্ষকগৰাকীৰ এই কাৰ্যই শিক্ষাৰ্থীৰ ড্ৰেছ বৃদ্ধিত সহায় কৰিছে যে তৃতীয় শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্ৰম অনুসাৰে সজাবলৈ দিছে শিক্ষকগৰাকীৰ এই কাৰ্যই শিক্ষাৰ্থীৰ ড্ৰেছ বৃদ্ধিত সহায় কৰিছে ইয়াৰে অপশ্যন কেইটা দিছে অপশ্যন 1 পঠন বোধগম্যতা অপশ্যন 2 বোধগম্য ইনপুট অপশ্যন 3 লিখন দক্ষতা আৰু অপশ্যন 4 শিক্ষাৰ্থীৰ কথন সময় আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব পঠন বোধগম্যতা অপশ্যন 1 পৰৱৰ্তী প্ৰশ্ন এগৰাকী শিক্ষকে দ্বিতীয় মানৰ শ্ৰেণীকোঠাত বস্তু কিছুমানত লেবেল লগাইছে শিক্ষকজনৰ এই কাৰ্যই ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত বস্তুবোৰ আৰু লেবেলত লিখা নামবোৰ সম্পৰ্কিত কৰাত সহায় কৰিব এই কাৰ্যটোৱে ছাত্ৰ ছাত্ৰীসকলৰ তলত দিয়া কোনটো সমৃদ্ধ হোৱাত সহায় কৰিব সুধিছে ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 ব্যাকৰণ অপশ্যন 2 লিখন দক্ষতা অপশ্যন 3 শব্দ সম্ভাৰ অপশ্যন 4 হস্তাক্ষৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 শব্দ সম্ভাৰ ইয়াৰ পাছৰ প্ৰশ্নটি তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্ৰসূ সুধিছে তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্ৰসূ ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন 1 সাধু কথন অপশ্যন 2 সাধু লিখন অপশ্যন 3 ঘটনা এটাৰ বিৱৰণ দিয়া বা কৰা আৰু অপশ্যন 4 দিছে শ্ৰুতলিপি আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 শ্ৰুতলিপি ইয়াৰ পৰৱৰ্তী প্ৰশ্ন আজিৰ ভিডিঅ'টোৰ শেষৰটি প্ৰশ্ন শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্ৰশ্ন বা কাৰ্যবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্ৰশ্ন বা কাৰ্যবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব অপশ্যন কেইটা দিছে অপশ্যন 1 তোমাৰ প্ৰিয় কিতাপবোৰৰ ভিতৰত এখনৰ নাম
কোৱা বা লিখা অপশ্যন 2 পছন্দ শব্দটো ব্যৱহাৰ কৰি এটা বাক্য গঠন কৰা অপশ্যন 3 তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা অপশ্যন 4 তুমি পঢ়া কবিতা এটাৰ কবিগৰাকীৰ নাম কোৱা বা লিখা শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্ৰশ্নবোৰ কোনটোৱে আটাইতকৈ বেছিকৈ সহায় কৰিব বুলি যিহেতু সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে UP ছেকশ্যনৰ যিটো অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন আছে সেয়া আপোনালোকৰ লগত আলোচনা কৰিম আজিলৈ ইমানেই